Hello everyone, welcome to Pythagoras classes. মই তোমালোকৰ মঞ্জিল স্যাৰ আমি পাইথা 360 তোমালোকৰ বাবে লৈ আহিছো বিশেষকৈ ক্লাছ 10 ৰ ষ্টুডেন্টছ কিনিৰ কাৰণে বিজ্ঞানৰ এটা সম্পূৰ্ণ কোৰ্স ঠিক আছে সো আহি থকা 2027 ৰ যেটো মেট্ৰিক পৰীক্ষা অৰ্থাৎ SSLC এক্সামত তোমালোক কেনেদৰে এপিয়াৰ হ'বা কি পঢ়িব লাগিব আৰু কেনেদৰে পঢ়িব লাগিব তোমালোকৰ পঢ়াৰ যিবোৰ মেথডস যিবোৰ আমাৰ টেকনিক্স এবোৰৰ ওপৰত কথা পাতিবৰ কাৰণে আমি এটা সৰু এটা শৰ্ট সেশন ৰাখিছো গতিকে তোমালোকে আজিৰ সেশনটোত আমাৰ লগত কি ডিসকাস কৰিবলৈ পাবা যে সিলেবাসটো তোমালোকৰ কি পঢ়িবৰ কাৰণে সায়েন্স বা বিজ্ঞানত তোমালোকে কেনেকৈ নম্বৰ পাব পাৰিবা বিজ্ঞান আৰু সায়েন্সৰ কোনবোৰ চেপ্টাৰছ আমি বেছি ভালকৈ পঢ়িব লাগে আৰু কোনবোৰ চেপ্টাৰছ আমি অকল এক্সাম ওৰিয়েন্টেড অৰ্থাৎ পৰীক্ষাৰ কাৰণে বিশেষকৈ মন দি পঢ়িব লাগে গতিকে আজিৰ সেশনটো তোমালোকে ভালদৰে থ্ৰুআউট যাবা চেপ্টাৰটো কোনটো চেপ্টাৰত কেনেকুৱাকৈ পঢ়িব লাগে যেটো ডিটেইল সিলেবাস ডিসকাশন আছে ডিটেইল সিলেবাস ডিসকাশনটো তোমালোকে মন কৰিবা আৰু পাৰিলে পেন এন্ড পেপাৰ লৈ তোমালোকে কিছুমান বস্তু যিবোৰ আমাৰ ফালৰ পৰা তোমালোকৰ কাৰণে ইনপুট থাকিব মানে অৰ্থাৎ তোমালোকৰ কাৰণে যিবোৰ বিশেষ কথা থাকিব এই কথাবোৰ যাতে তোমালোকে মনত ৰাখা সো কিছুমান দৰকাৰী বস্তু তোমালোকে লিখিও ৰাখিবা এতিয়া চোৱা প্ৰথম কথাটো হৈ গৈছে ক্লাস 10 ৰ যিখন সায়েন্স আছে সায়েন্সৰ কিতাপখন বহুতৰ কাৰণে এটা ট্ৰমা অৰ্থাৎ ক্লাস 10 ৰ সায়েন্স সবৰে কাৰণে হয়তো টান বা বহুতৰ কাৰণে টান ম্যাথছৰ পাছত যদি এটা সাবজেক্ট হলে আমাৰ ভয় লাগে কেনেকৈ নম্বৰ পাম হেতু হৈ গৈছে সায়েন্স হয়নে আনহাতে কিছুমান এনেকুৱা ষ্টুডেন্টস আছে যিবোৰ ষ্টুডেন্টসে হয়তো বাকি সাবজেক্টতকৈ সায়েন্স স্পেশালি বেছি ভাল পায় গতিকে ভাল পোৱা সাবজেক্টক আৰু কেনেকৈ ভাল পাব পাৰি আৰু বিশেষকৈ টান পোৱা ল'ৰা-ছোৱালীখিনিৰ কাৰণে সায়েন্স কেনেকৈ ইজি কৰিব পাৰি তাৰে এটা সৰু এপ্ৰোচ বা এটা চেষ্টা আমি চলাইছো আমি পাইথা 360 তোমালোকৰ বাবে গুটে বিজ্ঞানৰ প্ৰত্যেকটো চেপ্টাৰ ওয়াইজত এক্সপ্লেনেশন অৰ্থাৎ বৰ্ণনা আৰু কেনেকৈ কি হৈছে কোড হৈছে কিয় হৈছে তাৰ সম্পূৰ্ণ বিশ্লেষণ এক্সপ্লেনেশন আৰু লগতে কোৱেশ্চন এনসাৰ্স আৰু প্ৰিপেয়াৰ্ড নোটস অৰ্থাৎ আগতীয়াকৈ বনাই থোৱা তোমালোকৰ কাৰণে বিশেষ টিচাৰ বা আমি সকলোৱে লগ লাগি বনোৱা বিশেষ ধৰণৰ নোটস এভেইলেবল হ'ব আমাৰ পাইথা 360 গতিকে তোমালোকৰ আহি থকা দিনবোৰত বিজ্ঞান তোমালোকৰ বাবে আৰু টান হৈ নাথাকে তোমালোক আমাৰ লগত থাকা সোৱা কেনে ধৰণে আমি ডিসকাস কৰিব পাৰো কেনে ধৰণে আমি পঢ়িব পাৰো চেপ্টাৰ বাই চেপ্টাৰ আমি কেনেকুৱাকে প্ৰত্যেকটো পাঠ আমি কেনেকুৱা ধৰণৰ টেকনিকত আমি পঢ়িম তাৰ বিষয়ে আমি আজি কথা পাতিম অল এতিয়া সোৱা যোৱা যদি 2 বছৰ 3 বছৰ কোৱেশ্চন পেপাৰ যদি তুমি সোৱা তেতিয়া হলে ক্লাস 10 ৰ স্পেশালি যিখন সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে দুইখনৰ কিন্তু প্যাটাৰ্ন সম্পূৰ্ণৰূপে সলনি হৈছে অৰ্থাৎ কোৱেশ্চন পেপাৰ অহাৰ যেটো ধৰণ আছে সেই ধৰণটো কিন্তু সলনি হৈছে গতিকে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বৰ্তমান সুধিবলৈ আৰম্ভ কৰিছে সেইমতে আমি চেপ্টাৰটো পঢ়িব লাগিব এতিয়া তুমি অকল চেপ্টাৰটো এনচিআৰটি কিতাপখন তুমি পঢ়ি মাত্ৰ লাষ্টৰ কোৱেশ্চন এনসাৰ কিটা কৰি থলে তোমাৰ নহব নহয়নে যেটো আমি জানো 45 মাৰ্কছৰ আমাৰ কি থাকিব 45 মাৰ্কছৰ আমাৰ থাকিব এমসিকিউ আৰু যি কিটা আমাৰ কাৰণে সকলোতকৈ কঠিন যদি তুমি মাত্ৰ গোল কৰি চাৰিটা অপচনৰ ভিতৰত এটাক ৰাউন্ড কৰি যদি তুমি পাৰ হ'ম বুলি ভাবিছা তেতিয়া হলে তুমি সাংঘাতিক ভুল কৰিছা বিকজ কাৰণটো কি কাৰণটো হৈ গৈছে চাৰিটা অপচনৰ ভিতৰত কোনটো তুমি গোল কৰিব লাগিব যেটো স্পেশালি ৰাইট এনসাৰ হয়নে এমসিকিউ বোৰত আমাৰ সাধাৰণতে কেনেকুৱা লাগে আমাৰ এনেকুৱা লাগে যেন এটো শুদ্ধ বা হেতু শুদ্ধ বা দুইটাই শুদ্ধ নেকি গতিকে কোনটো সবতকৈ বেছি শুদ্ধ হ'ব 100% কনফাৰ্ম কোনটো আমাৰ এনসাৰ হ'ব এই এনসাৰ জনাৰ যেটো কৌশল সেই কৌশলটো হৈ গৈছে গুটে চেপ্টাৰটো তুমি থৰলি বুজি পোৱা অৰ্থাৎ গুটে চেপ্টাৰটো তুমি সম্পূৰ্ণৰূপে বুজি পোৱা গতিকে আমি চেষ্টা চলাম মই বিশেষকৈ তোমালোকৰ কাৰণে সায়েন্সৰ টিচাৰ হিচাপে তোমালোকৰ কাৰণে মই চেষ্টা চলাম প্ৰত্যেকটো পাঠ যাতে তুমি তাৰ কনসেপ্ট অৰ্থাৎ ধাৰণাবোৰ তুমি সম্পূৰ্ণৰূপে বুজি পোৱা আৰু প্ৰত্যেকটো টপিকৰ পৰা কেনেকুৱা কোৱেশ্চনছ আহিব পাৰে এই কোৱেশ্চনছৰ বিষয়ে তুমি এৱাৰ হোৱা অৰ্থাৎ তুমি আগতীয়াকৈ জনা চোৱা ক্লাস 10 ৰ সায়েন্স টান নহয় যদি ক্লাস 10 ৰ সায়েন্সখন তুমি পঢ়িব জানা সায়েন্সখন তোমাৰ কাৰণে সদায় ইজি হৈ থাকিব যদি তুমি সায়েন্স পঢ়িব নাজানা বাকি সাবজেক্টছৰ নিচিনাকে তুমি পঢ়িব ষ্টাৰ্ট কৰিছা তেতিয়া হলে আমাৰ কাৰণে সায়েন্সখন সদায় টানেই হৈ থাকিব গতিকে প্ৰত্যেকটো বস্তু উদাহৰণ সহ কেনেকুৱাকে বুজিব পাৰি কোনটো বস্তুত বেছি আমি জোৰ দিব পাৰি তুমি মোৰ লগত গোটেই জাৰ্নিটোত থাকা আমি সম্পূৰ্ণৰূপে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে গোটেই চেপ্টাৰছবোৰ এফালৰ পৰা পঢ়িম প্ৰত্যেকটো চেপ্টাৰছৰ কোৱেশ্চনছ আমি কেনেকুৱা ধৰণৰ আহে চাম আৰু স্পেশালি এমসিকিউ কোৱেশ্চনছ কোনখিনি জায়গাৰ পৰা সবতকৈ বেছিকৈ পঢ়িব পাৰে তাৰ বিষয়ে আমি পাম আৰু যদি তোমাৰ তাৰ পাছত আমি পঢ়াৰ পাছত চেপ্টাৰছবোৰ লাষ্টত তোমাৰ ডাউট থাকে বা কিবা অসুবিধা থাকে তুমি আমাক জনাব পাৰিবা আমাক আৰামসে তুমি যদি আমাক যদি এপৰ্ট থৈ দিবা আমাক যদি ডাইৰেক্ট কন্টাক্ট কৰি জনোৱা যে এইখিনি বস্তু তোমাৰ ডাউট আছে তেতিয়াহলে আমি তোমাৰ কাৰণে ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আমি সুবিধা কৰিম আহা আজি আমি যাও পুনে ক্লাস 10 ৰ সায়েন্সত আমি একচুয়ালি গুটে বছৰটোত পঢ়িব কি লাগিব আৰু কেনেকৈ কোনটো চেপ্টাৰ পঢ়িব লাগিব তালৈ Dear students, তেন্তে সোৱা মোৰ পাছফালে যিখন বোৰ্ডত আমি দেখুৱাই দিছো এখন হৈ গৈছে ক্লাস 10 ৰ সায়েন্সৰ আমাৰ গুটে পঢ়িবলগীয়া চেপ্টাৰছ কিনি
সো প্ৰথম যেটো চেপ্টাৰ আছে চেপ্টাৰটোৰ নামটো হৈ গৈছে কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুৱেশন ক্লাস 9 ৰ এটা বিশেষ চেপ্টাৰ তুমি পঢ়ি আহিছিলা হেতু হৈ গৈছে অণু পৰমাণু আৰু পদাৰ্থৰ গঠন হয়নে সো এই দুটা চেপ্টাৰ পঢ়ি যদি তুমি ভালদৰে যদি বুজি পাইছিলা তেতিয়া হলে তোমাৰ ক্লাস 10 ৰ অলমোস্ট 4টা চেপ্টাৰ তোমাৰ কাৰণে সদায় উজু হৈ থাকিব ফাৰ্স্ট যেটো চেপ্টাৰ আছে কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুৱেশনস অসমীয়াত ইয়াক কোৱা হয় কি বুলি ইয়াক কোৱা হয় যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণবোৰ আমাৰ এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোত আমি কি পঢ়িব লাগে এই চেপ্টাৰটোত আমি পঢ়িব লাগিব বিশেষকৈ ৰাসায়নিকভাৱে বিক্ৰিয়া কৰা ৰাসায়নিক বিক্ৰিয়াবোৰৰ বিষয়ে কোনোবা দুটা পদাৰ্থই যেতিয়া ৰাসায়নিকভাৱে সংযুক্তি হ'ব ঠিক আছে নে দুটা যেতিয়া কেমিক্যাল স্পেচিছ যেতিয়া ৰিয়েক্ট কৰিব তাৰ ফলত সৃষ্টি হোৱা যেটো প্ৰডাক্ট আছে যেটো বিক্ৰিয়াজাত পদাৰ্থ আছে সেই বিক্ৰিয়াজাত পদাৰ্থবোৰ কেনেকুৱা হ'ব কি কি ধৰণেৰে এটা ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব পৰা হ'ব অৰ্থাৎ টাইপস অফ কেমিক্যাল ৰিঅ্যাকশনস through which we can determine the product of a reaction কেনেকুৱা ধৰণৰ ৰিঅ্যাকশনস আছে টাইপস অফ ৰিঅ্যাকশনস আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম তুমি চাবা ক্লাস 10 ৰ গোটেই কিতাপখনৰ বাকি 4টা বা 5 পঢ়িবৰ কাৰণে বিশেষকৈ কাৰ্বন আৰু ইয়াৰ যৌগ এই পাঠটো পঢ়া লৈকে বুলি আমাৰ এই প্ৰথম চেপ্টাৰটোৰ ব্যৱহাৰ হৈ থাকিব গতিকে ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ নহয়নে বাৰু আমাৰ গোটেই ক্লাস 10 ৰ বছৰটোৰ কাৰণে এটা খুব বেছি প্ৰয়োজনীয় চেপ্টাৰ হৈ গৈছে কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুৱেশনস অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু ইয়াৰ সমীকৰণবোৰ ইয়াত আমি কি পঢ়িবলৈ পাম ইয়াত পঢ়িবলৈ পাম যদি কিতাপখন তোমাৰ লগত আছে বা তুমি চাইছা আগতীয়াকৈ তেন্তে তুমি গম পাবা কেমিক্যাল ৰিঅ্যাকশনস আৰু ইকুৱেশনসত আমি পঢ়িবলৈ পাম ৰাসায়নিক সমীকৰণ এটাক আমি কি ধৰণে সমতুল কৰিব পাৰো হাউ টু বেলেন্স এ কেমিক্যাল ইকুৱেশন কেনেকৈ বেলেন্স কৰিব পৰা যায় কি ধৰণে কিয় বেলেন্স কৰিবলগীয়া হয় ৰাসায়নিক বিক্ৰিয়া এটা কিয় বেলেন্স কৰিবলগীয়া হয় বা সমতুল কৰিবলগীয়া হয় সমতুল বা বেলেন্স কৰিবৰ কাৰণে আমি কি উপায় আমি ল'ব পাৰো তাৰ বিষয়ে আমি প্ৰথম চেপ্টাৰটোত আমি পঢ়িবলৈ পাম 2 নম্বৰ চেপ্টাৰটো হৈ গৈছে এসিড বেস আৰু সল্ট এসিড বেস আৰু সল্ট মানে এসিড বেসেস এন্ড সল্ট মানে হৈ গৈছে এসিড মানে হৈ গৈছে অম্ল বেস মানে হৈ গৈছে ক্ষাৰ আৰু সল্ট মানে হৈ গৈছে লৱণ আমি এই পাঠটোত অম্ল ক্ষাৰক আৰু লৱণৰ বিষয় পঢ়িবলৈ পাম অম্ল মানে হৈ গৈছে কিছুমান এনেকুৱা বস্তু যিবোৰ বস্তুৰ সোৱাদ টেঙা নহয়নে ক্ষাৰ হৈ গৈছে এনেকুৱা বস্তু কিছুমান যিবোৰৰ সোৱাদ প্ৰায় কি থাকে তিতা থাকে বা ইয়াৰ ধৰণ কেনেকুৱা থাকে ইয়াৰ যেটো হাতেৰে চুলে তুমি পিছল অনুভৱ কৰা ঠিক আছে গতিকে এসিড আৰু বেস ইয়াৰ যদি সাম্যক ধাৰণা তোমাৰ আছে এই চেপ্টাৰটো পঢ়ি তুমি খুবেই ভাল পাবা ইয়াত কিছুমান ৰাসায়নিক সমীকৰণ ব্যৱহাৰ হ'ব যেটো আমি প্ৰথম চেপ্টাৰত শিকিম তাৰ পৰা আমি এসিড আৰু বেসৰ মাজত অৰ্থাৎ অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাম ঠিক একে ধৰণে এসিড আৰু বেস অৰ্থাৎ অম্ল আৰু লৱণৰ মাজত ৰাসায়নিক বিক্ৰিয়া হোৱাৰ কাৰণে কেমিক্যাল ৰিঅ্যাকশন হোৱাৰ কাৰণে ইয়াত যেটো প্ৰডাক্ট ফৰ্মেশন হ'ব তাক আমি সল্ট বুলি কওঁ গতে সল্ট বা লৱণ কি লৱণ কেনেকৈ গঠন হয় লৱণৰ লগত আৰু কি উৎপন্ন হ'ব পাৰে অম্ল আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াত তাৰ বিষয়ে এই পাঠটো আমি পঢ়িবলৈ পাম এসিড বেস আৰু সল্ট আৰু লগতে কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুৱেশন ফাৰ্স্ট দুটা চেপ্টাৰ যি দুটা চেপ্টাৰ আছে এই দুইটা চেপ্টাৰ ইটো হিতুৰ লগত প্ৰায় উতপুতৰভাৱে সম্পৰ্ক যদি তুমি ফাৰ্স্ট চেপ্টাৰটো ভালদৰে বুজি পোৱা নাই তেতিয়া হলে তুমি সেকেন্ড চেপ্টাৰটো বুজি পোৱাটো অলপমান অসুবিধা পাবা তুমি এটাৰ সংজ্ঞা আছে ডেফিনেশনস আছে তাৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে মানে তাৰ কিছুমান বৈশিষ্ট্য আছে আম্লিক পদাৰ্থৰ বৈশিষ্ট্য কোনবোৰ ক্ষাৰক পদাৰ্থৰ বৈশিষ্ট্য কোনবোৰ ক্যাৰেক্টাৰিষ্টিক্স অফ এসিড ক্যাৰেক্টাৰিষ্টিক্স অফ বেস ক্যাৰেক্টাৰিষ্টিক্স অফ সল্ট ঠিক আছে টাইপস অফ সল্টস এনেকুৱা ধৰণৰ বস্তুবোৰৰ বিষয়ে এই চেপ্টাৰটোত আমি ডিটেইলছত পঢ়িম আমি গোটেই চেপ্টাৰটোত আমি ফোকাস কৰিম এই দুইটা চেপ্টাৰ পঢ়োতে ইয়াৰ পৰা আমি যাতে যিমান পাৰি সিমান আহি থকা টিপিক্যাল কোৱেশ্যনস মানে যেনেকুৱা ধৰণৰ কোৱেশ্যনস বোৰ আহি থাকে তেনেকুৱা কোৱেশ্যনস আমি সলভ কৰিব পাৰো আৰু লগতে এটা নতুন ধৰণৰ কোৱেশ্যন তোমালোকক আজিকালি বোৰ্ডৰ পৰা দিবলৈ আৰম্ভ কৰিছে হেতু হৈ গৈছে HOT কোৱেশ্যন কোৱেশ্যনটো কি HOT কোৱেশ্যন তোমাক ইয়াক কোৱা হয় হায়াৰ অৰ্ডাৰ কোৱেশ্যন সো HOT যিবোৰ কোৱেশ্যন আছে HOT কোৱেশ্যনস আমি কেনেকুৱাকৈ সলভ কৰিব পাৰো কেনেকুৱাকৈ আমি চিন্তা কৰি আমি তাৰ উত্তৰটো উলিয়াব পাৰো এনেকুৱা ধৰণৰ কোৱেশ্যনছৰ বিষয়ও আমি এই দুটা চেপ্টাৰৰ পৰা আমি ফোকাস কৰিম পঢ়িবৰ কাৰণে 3 নম্বৰ যেটো চেপ্টাৰ আছে মেটেলস আৰু নন মেটেলস মেটেলস এণ্ড নন মেটেলস অৰ্থাৎ ধাতু আৰু অধাতু চোৱা তোমালোকে যদি অলপ হলো যদি পিৰিয়ডিক টেবুল বা পৰ্যাবৃত্ত তালিকাৰ বিষয়ে জানা তেতিয়া হলে তুমি জানা হু হাতে আৰু বাও হাতে থকা যিবোৰ মৌল অৰ্থাৎ এলিমেন্টস আছে এলিমেন্টস বুৰক আমি দুটা স্পেশাল ক্যাটেগৰীত আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো হয় নে নহয় এটা হৈ গৈছে মেটেল এটা হৈ গৈছে নন মেটেল মেটেল আৰু নন মেটেলৰ মাজত অৰ্থাৎ ধাতু আৰু অধাতুৰ মাজত কি থাকে ধাতু কল্প মেটেলয়েডছ গতিকে পিৰিয়ডিক টেবুলখনৰ বিষয়ে যদি তুমি জানা তেতিয়া হলে মেটেল আৰু নন মেটেলৰ বিষয়ে তোমাৰ ধাৰণা স্পষ্ট থাকিব অৰ্থাৎ তুমি এটা ক্লিয়াৰ ভিউ পাবা মেটেল আৰু নন মেটেলৰ বিষয়ে গতিকে আমি পঢ়িম তাৰ বিষয়ে যেটো চেপ্টাৰ আছে যেটো চেপ্টাৰ আছে মেটেল এণ্ড নন মেটেল স্টাড ঠিক আছে
একে ধৰণে কাৰ্বন আৰু ইটস কম্পাউণ্ড যেটো 4 নম্বৰ চেপ্টাৰ আছে এই চেপ্টাৰটো হৈছে সম্পূৰ্ণৰূপে কাৰ্বনৰ ওপৰত কথা কাৰ্বনৰ যৌগ কাৰ্বনে কি ধৰণে ৰাসায়নিক বিক্ৰিয়া কৰে কাৰ্বনে কেনেকুৱা যোজ্যতা দেখুৱায় কেনেকুৱা ধৰণৰ ভ্যালেন্সি শো কৰে কিয় শো কৰে কি কাৰণে ভ্যালেন্সি হি 4 দেখুৱায় বা কিমান ধৰণৰ ভ্যালেন্সি আৰু কি দেখুৱাব পাৰে তাতকে বেছি ভ্যালেন্সি বা যোজ্যতা কি দেখুৱাব পাৰিব নে নোৱাৰে হয়নে এনেকুৱা ধৰণৰ কথাবোৰ আমি কাৰ্বন আৰু ইয়াৰ যৌগ যেটো পাঠ আছে এই পাঠটোত আমি পঢ়িবলৈ পাম চোৱা ক্লাস 9 ত আমি পঢ়িছিলো যোজ্যতাৰ বিষয়ে যোজ্যতা কি আছিল অলপ যদি পাহৰিছা তেতিয়া হলে মই তোমাক এবাৰ মনত পেলাই দিছো ৰিমাইন্ড কৰাই দিছো এটো হৈ গৈছে কোনোবা এটা বস্তুৱে তাৰ বাহিৰত 8টা ইলেক্ট্ৰন ৰাখিবৰ কাৰণে যদি ইলেক্ট্ৰন দান কৰে যিমানটা ইলেক্ট্ৰন কি দান কৰিব হেতু হৈ গৈছে তাৰ যোজক ইলেক্ট্ৰন বা হেতু হৈ গৈছে তাৰ যোজ্যতা আৰু যিমানটা ইলেক্ট্ৰন বাহিৰত থাকে হেতু হৈ গৈছে তাৰ যোজ্যতা হয়নে যোজক ইলেক্ট্ৰন এতিয়া ভ্যালেন্স আৰু ভ্যালেন্স ইলেক্ট্ৰন আৰু ভ্যালেন্সি এই দুটা বস্তুৰ বিষয়ে আমি ক্লাস 9 ত পঢ়ি আহিছো আৰু এই চেপ্টাৰটো চবতকে বেছি হে দুটা বস্তুৰে আমাৰ ব্যৱহাৰ হ'ব কাৰ্বন আৰু ইয়াৰ কম্পাউণ্ডছৰ ভিতৰত কাৰ্বন এণ্ড ইটস কম্পাউণ্ড বা কাৰ্বন আৰু ইয়াৰ যৌগৰ ভিতৰত এই চেপ্টাৰটোৰ ভিতৰত আমি আৰু পঢ়িবলৈ পাম কাৰ্বনৰ অৱৰূপৰ বিষয়ে অৱৰূপ মানে হৈ গৈছে এলট্ৰপছ অফ কাৰ্বন অৰ্থাৎ কাৰ্বন প্ৰকৃতিত কি ধৰণে পোৱা যায় কেনেকুৱা ভাগত পোৱা যায় শুনি আচৰিত হবা এটা হৈ গৈছে কাৰ্বন হৈ গৈছে গ্ৰেফাইট অৱস্থাত পোৱা যায় এটা কাৰ্বন হৈ গৈছে ডায়মণ্ড অৰ্থাৎ হীৰা বুলি পোৱা যায় ডায়মণ্ড আৰু গ্ৰেফাইট দুইটা যদিও কাৰ্বন কিন্তু সিহঁতৰ অৱস্থা সম্পূৰ্ণৰূপে বেলেগ সিহঁতৰ ধৰ্ম সম্পূৰ্ণৰূপে বেলেগ গতিকে এই চেপ্টাৰটো পঢ়িবৰ কাৰণে খুব ভাল লাগে তুমি ভাল পাবা যে কাৰ্বনৰ যে এনেকুৱা অৱৰূপো থাকে আৰু ইয়াৰ যে এনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স অৰ্থাৎ বৈশিষ্ট্যও থাকে তাৰ বিষয়ে জানি তুমি খুব এই চেপ্টাৰটো পঢ়ি ভাল পাবা 5 নম্বৰ যেটো চেপ্টাৰ আছে এটো হৈ গৈছে লাইফ প্ৰসেস যদি তুমি তোমাৰ মানুহৰ শৰীৰটোৰ ভিতৰত কি চলি থাকে মানুহৰ জীৱনটো কেনে ধৰণে চলে জীৱ এটা কেনে দৰে জীয়াই থাকে জীৱ এটা জীয়াই থাকিবৰ বাবে খাদ্য খোৱাটো কিয় প্ৰয়োজন ফুড যেটো নিউট্ৰিশন ব্যৱস্থা নিউট্ৰিশন ইনটেকিং যেটো প্ৰসেস এটো আমাৰ কাৰণে কিয় প্ৰয়োজন হয় জীৱৰ ভিতৰত ৰেচন পাচন বা ডাইজেশন এক্সপ্ৰেছন এবোৰ যিবোৰ প্ৰসেস আছে ট্ৰান্সপোৰ্টেশন অৰ্থাৎ তেজৰ মাজেৰে পৰিবহন এই যিবোৰ পদ্ধতি আছে এই পদ্ধতিবোৰৰ বিষয়ে যদি জানিবলৈ তোমাৰ ইন্টাৰেষ্ট আছে অৰ্থাৎ আগ্ৰহী তেন্তে তুমি এই চেপ্টাৰটো তোমাৰ কাৰণে এটা লাইফ চেঞ্জিং চেপ্টাৰ হিচাপে ধৰা দিব ক্লাস 10 ত এটো হৈ গৈছে লাইফ প্ৰসেস অৰ্থাৎ জীৱন প্ৰক্ৰিয়া ইয়াত আমি কি পঢ়িম ইয়াত আমি সম্পূৰ্ণৰূপে জীৱৰ ভিতৰত চলি থকা যিবোৰ প্ৰক্ৰিয়া আছে আমি প্ৰক্ৰিয়াবোৰৰ বিষয়ে পঢ়িম তুমি চাবা আমি খাদ্য খাও খাদ্য খোৱাৰ পাছত খাদ্যখিনিৰ কি হয় খাদ্যখিনি আমাৰ মুখৰ ভিতৰত পাচন ঘটে ডাইজেশন হয় ঠিক আছে তাৰ পাছত এসোফেগাস অৰ্থাৎ খাদ্যনলীৰ মাজেদি গৈ কত পাই গৈ পাকস্থলী পাই গৈ পাকস্থলী দিয়াৰ পুনৰ খাদ্য বস্তুৰ হজম হয় হজম অৰ্থাৎ ডাইজেশন হয় পুনৰ হজম হোৱা খাদ্য বস্তু পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰ মাজেৰে গতি কৰে ক্ষুদ্ৰান্তৰ মাজত থকা ভিলাই অৰ্থাৎ আঙুলি সদৃশ কিছুমান গঠনৰ মাজেৰে ইহতবোৰ কলৈ যায় তেজৰ ভিতৰলৈ সোমাই যায় আৰু কোষৰ ভিতৰত গৈ শ্বসন নামৰ এটা প্ৰক্ৰিয়াৰ সহায়ত খাদ্য বস্তুৰ পৰা শক্তি উৎপাদন হয় গতিকে এই পাঠটোত আমি এই গোটেই যিমানবোৰ প্ৰক্ৰিয়া আছে আমি খোৱা খাদ্য বস্তু প্ৰকৃততে হয় কি খাদ্য বস্তুৰ পৰা অপ্ৰয়োজনীয় অংশৰ হয় কি অপ্ৰয়োজনীয় অংশ কেনেদৰে শৰীৰৰ পৰা ওলাই যায় লগতে খাদ্য বস্তু শৰীৰৰ বিভিন্ন জায়গালৈ নিবৰ কাৰণে তেজে কি ধৰণে সহায় কৰে এইবোৰ বস্তুৰ বিষয়ে আমি এই পাঠটোত পঢ়িবলৈ পাম বহুত বেছি ইন্টাৰেষ্টিং নহয় নে আৰু হৈ গৈছে কন্ট্ৰোল আৰু কোঅৰ্ডিনেশন চেপ্টাৰ 6 অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় চোৱা মই এটা তোমাক কি কৰি আছো মই তোমাক পঢ়াই আছো মই পঢ়াবৰ কাৰণে মুখেৰে মই শব্দ উৎপন্ন কৰিছো প্ৰডিউস কৰিছো সাউন্ড প্ৰডিউস কৰিছো মই মুখেৰে শব্দ প্ৰডিউস কৰিবৰ কাৰণে মোক কোনে নিয়ন্ত্ৰণ কৰি আছে মোৰ মগজটোৱে নিয়ন্ত্ৰণ কৰি আছে গতিকে মানুহৰ শৰীৰৰ বা জীৱৰ শৰীৰৰ প্ৰত্যেকটো কাম মগজে নিয়ন্ত্ৰণ কৰি থাকে এই নিয়ন্ত্ৰণ প্ৰক্ৰিয়াটো সহায় কৰিবৰ কাৰণে মগজক আৰু কি ধৰণৰ বস্তু থাকে তাৰ লগত তাৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম কন্ট্ৰোল আৰু কোঅৰ্ডিনেশন কেৱল মাত্ৰ মানুহেই নহয় বা জীৱই নহয় মানুহৰ নিচিনা আন জীৱ আৰু লগতে উদ্ভিদৰ ভিতৰতনো কেনেদৰে নিয়ন্ত্ৰণ হয় ইয়াৰ বিষয়ও আমি এই চেপ্টাৰটোৰ ভিতৰত আমি পঢ়িবলৈ পাম হল মানুহৰ মগজুটো কেই ধৰণৰ থাকে মগজুৰ ভাগ কেইটা মগজুৰ ভিতৰত কি থাকে মগজুৰ গঠন কেনেকুৱা তাৰ বিষয়ও আমি কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় এই পাঠটোৰ ভিতৰত পঢ়িবলৈ পাম চেপ্টাৰ নম্বৰ 7 এটো 7 নম্বৰ চেপ্টাৰত আমাৰ কি আছে হাউ ডু অৰ্গানিজমছ ৰিপ্ৰডিউস অৰ্থাৎ জীৱই কি ধৰণে প্ৰজনন কৰে জীৱৰ প্ৰজননৰ বিষয়ে কেনে ধৰণে প্ৰজনন কৰে নতুন এটা জীৱ সৃষ্টি কৰিবৰ কাৰণে কোনবোৰ প্ৰক্ৰিয়াৰ মাজেদি মানুহৰ শৰীৰটো যায় বা যিকোনো এটা জীৱৰ শৰীৰ যায় উদ্ভিদ এজোপা তুমি দেখিছা চাগে উদ্ভিদ এজোপাৰ ভিতৰত কি থাকে বেলেগ ধৰণৰ ফুল উৎপন্ন কৰিব পৰা বা গুটি উৎপন্ন কৰিব পৰা বা শিপাৰ পৰা গজা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ উদ্ভিদ থাকে প্ৰত্যেকজোপা উদ্ভিদৰে বা প্ৰায় সংখ্যক উদ্ভিদৰে নিজৰ প্ৰজনন অৰ্থাৎ নিজৰ নিচিনা জীৱ সৃষ্টি কৰিব পৰা বা উদ্ভিদ সৃষ্টি কৰিব পৰা ক্ষমতা বেলেগ কি ধৰণেৰনো উদ্ভিদে আসলতে মানে ৰিপ্ৰডিউস কৰে অৰ্থাৎ প্ৰজনন কৰে
তাৰ বিষয়ে আমি চেপ্টাৰ নম্বৰ 7ত আমি পঢ়িবলৈ পাম হেৰিডিটি তাৰ চেপ্টাৰ 8 যেটো চেপ্টাৰ আছে বংশগতি অৰ্থাৎ মোৰ মা দেউতাৰ চৰিত্ৰ মোৰ গালৈ কি ধৰণে আহিছে তোমাৰ মা আৰু দেউতাৰ চৰিত্ৰ তোমাৰ গালৈ কি ধৰণে আহিছে ডিএনএ কি হয় ডিএনএৰ মাজেদি কেনে ধৰে বংশগতিক চৰিত্ৰ মানুহৰ শৰীৰৰ পৰা এটাৰ পৰা আন এটালৈ যায় হল কিছুমান গছ বা উদ্ভিদৰ ক্ষেত্ৰত এজোপা গছৰ চৰিত্ৰ বেলেগ এজোপা গছলৈ কি ধৰণে যায় এনেকুৱা ধৰণৰ যিবোৰ বিজ্ঞানসন্মত ধাৰণা আছে এই ধাৰণাবোৰৰ বিষয়ে আমি হেৰিডিটি অৰ্থাৎ বংশগতি চেপ্টাৰটোত আমি পাম হল তুমি দেখিছা চাগে এটা বস্তু দেখিছা হেতু হৈ গৈছে যে আমাৰ চাইনাত থকা যিখিনি মানুহ আছে আমি যিখিনি মানুহ আছো ভাৰতবৰ্ষত থকা ঠিক একে ধৰণে আফ্ৰিকাত থকা যিখিনি মানুহ আছে অন্য দেশত থকা যিবোৰ মানুহ আছে কানাডাত থকা যিবোৰ মানুহ আছে সবৰে গঠন কিছু নহয় কিছু পৰিমাণে বেলেগ হয় নে নহয় এই যে গঠন বেলেগ অৰ্থাৎ কোনোবা উখ কোনোবা চাপৰ কাৰোবাৰ চুলি বগা কাৰোবাৰ চুলি কলা এই বস্তুবোৰ কিয় পৃথক হয় সবৰে লগত ফিজিক্যাল এপিয়াৰেন্সেস বা শাৰীৰিক যিটো বাহ্যিকতা সেই বাহ্যিকতা কি ধৰণে সলনি হয় কোনবোৰ কাৰকে তাক প্ৰভাৱ পেলায় তাৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম নেক্সট চেপ্টাৰ নম্বৰ 9 লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন ইয়াত এই চেপ্টাৰটোত আমি পঢ়িবলৈ পাম পোহৰৰ ধৰ্মৰ বিষয়ে আমি জানো পোহৰ সূৰ্যৰ পৰা আহে কিন্তু সূৰ্যৰ পৰা অহা পোহৰ অন্য কিছুমান বস্তু যেনেকৈ স্বচ্ছ পদাৰ্থৰ মাজেদি পাৰ হলে কি হয় অস্বচ্ছ মাধ্যমৰ মাজেদি বা অস্বচ্ছ পদাৰ্থৰ মাজেদি কিয় পাৰ নহয় ঠিক একে ধৰণে স্বচ্ছ মাধ্যমৰ ভিতৰত লেন্স বা তোমালোকে চাগে লেন্সৰ বিষয়ে দেখিছা আতচি কাচ বা লেন্সৰ মাজেৰে পাৰ হলে কি ধৰণৰ ইয়াৰ ব্যৱহাৰ হয় ইয়াৰ বিহেভিয়াৰ্সবোৰ কেনে ধৰণে সলনি হয় ঠিক একে ধৰণে কোনোবা এটা তৰল মাধ্যম যেনেকৈ পানীৰ মাজেদি পোহৰ যেতিয়া পাৰ হৈ যায় আমি যেতিয়া পুখুৰীত এটা টৰ্চ মাৰি দিও টৰ্চৰ পোহৰটো কিয় বেকা হয় হোৱা দেখা যায় এনেকুৱা ধৰণৰ যিবোৰ ধাৰণা আছে তাৰ বিষয়ে আমি লাইট ৰিফ্লেকশন আৰু ৰিফ্লেকশন যেটো চেপ্টাৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই দুটা পাঠত আমি এই পাঠটোত আমি পঢ়িবলৈ পাম চেপ্টাৰ নম্বৰ 10 হিউম্যান আই এণ্ড কালাৰফুল ওয়াৰ্ল্ড অৰ্থাৎ মানুহৰ চকু তুমি জানানে মানুহৰ চকু যদি নাথাকিলে হেতেন তেন্তে মানুহৰ কি হলহেতেন মানুহে গোটেই পৃথিৱীখন অন্ধকাৰ দেখিলেহেতেন হয়নে প্ৰকৃততে সঁচানে মিছা কথাটো প্ৰকৃততে মিছা কাৰণ মানুহে নেদেখিলেহেতেন মানুহে কেতিয়াও যদি নেদেখিলেহেতেন মানুহে আন্ধাৰ কেনেকৈ দেখিলেহেতেন গতিকে চকুৰ ভিতৰত প্ৰকৃততে কি চলি থাকে চকুৰ ভিতৰৰ গঠন কেনেকুৱা চকুৰ ভিতৰত কেনেকুৱা বিজ্ঞানসন্মত ধাৰণা আছে ইয়াৰ বিষয়ে তুমি জানিবা এই যেটো ক্লাছ 10ৰ যেটো চেপ্টাৰ নম্বৰ 10 আছে এই চেপ্টাৰটোৰ ভিতৰত চকুৰ বিষয়ে চকু আৰু বাৰে বৰণীয়া পৃথিৱী লগতে ইংলিছত কোৱা হয় দা হিউম্যান আই এণ্ড দা কালাৰফুল ওয়াৰ্ল্ড কিয় কালাৰফুল দেখা যায় কিয় বগা দেখা যায় এনেকুৱা ধৰণৰ বস্তুবোৰৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িম 11 চেপ্টাৰ যেটো আছে ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ আমি জানো আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা এটা অপৰিহাৰ্য অৰ্থাৎ একেবাৰে এৰিব নোৱাৰা এটা বস্তু হৈ গৈছে বিদ্যুৎ নহয়নে বিদ্যুৎ আমি কেনে ধৰণে পাওঁ বিদ্যুতৰ চৰিত্ৰ কি বিদ্যুতৰ বৈশিষ্ট্য কি বিদ্যুতে কেনেকুৱা ধৰণৰ আৰু চৰিত্ৰ প্ৰকাশ কৰিব পাৰে বিদ্যুতৰ ভিতৰত ব্যৱহাৰ হোৱা যিবোৰ সামগ্ৰী যেনেকৈ আমি ধৰি ললে এটা সুইচ আছে এটা লাইট আছে এডাল কি আছে পৰিবাহী আছে কণ্ডাক্টৰ আছে পৰিবাহী অৰ্ধ পৰিবাহী অপৰিবাহী অৰ্থাৎ কণ্ডাক্টৰ সেমিকণ্ডাক্টৰ আৰু ইনসুলেটৰ এই বস্তুবোৰ কি হয় প্ৰত্যেকৰে বেসিক কনসেপ্টস আমি এই চেপ্টাৰটোৰ ভিতৰত পঢ়িবলৈ পাম চেপ্টাৰ নম্বৰ 12 এটো কি আছে ম্যাগনেটিক ইফেক্টস অফ ইলেক্ট্ৰিক কাৰেন্ট এটা মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ তুমি যদি ক্লাছ 10 ৰ পাছত যদি কেনেবাকে সায়েন্স স্ট্ৰীম অফ কৰিম বুলি ভাবি থৈছা সায়েন্সত পঢ়িম বুলি ভাবি থৈছা তেতিয়া হলে তোমাক ম্যাগনেটিক ফিল্ডস ইলেক্ট্ৰিসিটি হিউম্যান আই ৰিফ্লেকশন এই চেপ্টাৰস বোৰৰ বিষয়ে তোমাক ইন ডেপথ নলেজ অৰ্থাৎ গভীৰভাৱে তোমাৰ এটা নলেজ থকা বা জ্ঞান থকাটো জৰুৰী ম্যাগনেটিক ইফেক্টস অফ ইলেক্ট্ৰিক কাৰেন্ট এটা মজাদাৰ বস্তু হেতু হৈ গৈছে বিদ্যুৎ অকলে উৎপাদন নহয় বিদ্যুতৰ লগত চুম্বকীয় ধৰ্মও থাকে শুনিবলৈ আচৰিত লাগে নহয়নে ক্লাছ 10 ত আমি সাধাৰণতে চুম্বক বুলি ক'লে আমি কি বুজি পাওঁ কোলা গুটা যেটো আমি সাধাৰণতে কোনোবা সাউন্ড বক্সৰ মাজৰ পৰা সিঙি উলিয়াই আনো হেতু চুম্বককে বুজি পাওঁ কিন্তু চুম্বক বুলি ক'লে কপাৰ্নিকাছে ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি আমি সদায় ব্যৱহাৰ কৰি থকা যেটো কম্পাস আছে কম্পাসৰ লৈকে যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীবোৰটোক আমি চুম্বক দেখিবলৈ পাওঁ ম্যাগনেটিক ইফেক্টস বিদ্যুৎ পৰিবহন হোৱাৰ লগে লগে তাৰ চাৰিকাষত ম্যাগনেটিক ইফেক্ট কি ধৰণে হ'ব অৰ্থাৎ চুম্বকীয় ধৰ্ম কি ধৰণে দেখুৱাব চুম্বকীয় ধৰ্মবোৰ কেনেকুৱা ধৰণৰ হয় চুম্বকীয় বলৰেখা কি এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কথাবোৰ আমি এই চেপ্টাৰ নম্বৰ 12 ত পঢ়িবলৈ পাম আৰু শেষত চেপ্টাৰ নম্বৰ 13 যেটো আছে আৱাৰ এনভায়ৰনমেন্ট অৰ্থাৎ আমাৰ প্ৰাকৃতিক পৰিবেশৰ বিষয়ে এই পাঠকিটাত আমি সাধাৰণতে আমাৰ ওচৰে পাজৰে থকা যিবোৰ পৰিবেশত সংঘটিত হৈ থকা ঘটনা আছে এই ঘটনাবোৰৰ বিষয়ে আমি ডিটেইলছত পঢ়িম বাকি চেপ্টাৰ 12 11 সবতকে বেছি তুমি জৰুৰী পঢ়িব লাগিব কাৰণ ইয়াত বহুত বেছি অংক ব্যৱহাৰ হৈ থকা ম্যাথমেটিক্যাল পাৰ্ট ব্যৱহাৰ হৈ থকা চেপ্টাৰ এই দুটা হয় আৰু ইয়াৰ পৰা আহিব পৰীক্ষা তোমাৰ বহুত বেছি নিউমেৰিকেল অৰ্থাৎ অংক একেধৰণে লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন প্ৰতিফলন আৰু প্ৰতিহৰণ যেটো পাঠ আছে ইয়াৰ পৰাও তুমি বহুতখিনি কি পাবা অংক পাবা দুই বা তিনিটা ফৰ্মুলা আছে যিকিটা ফৰ্মুলা ব্যৱহাৰ কৰি তুমি এলসিএম অৰ্থাৎ লসাগু ব্যৱহাৰ কৰি
কৰি তুমি কেইটামান অংক কৰিব লাগিব আৰু সেই অংককিটা আমি কিতাপ লগতে আহি থকা কুৱেশ্যন পেপাৰছৰ পৰা তুমি প্ৰেক্টিছ কৰি তাৰ ওপৰত তুমি মাষ্টাৰ হ'ব লাগিব অৰ্থাৎ তুমি কৰিব পাৰিবই লাগিব ঠিক একেধৰণে হেৰিডিটি অৰ্গেনিজমৰ ৰিপ্ৰডাকচন আৰু কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন লাইফ প্ৰসেছ যি 5 6 7 আৰু 8 চেপ্টাৰ আছে এই চাৰিটা চেপ্টাৰত তোমাৰ ইয়াৰ পৰা কি লাগিব প্ৰায়খিনি বস্তু তুমি মনত ৰাখিবলগীয়া হ'ব পাৰে অৰ্থাৎ মুখস্থ বা বাই হাৰ্ট কৰিবলগীয়া হ'ব পাৰে তুমি বুজি পাবা বুজাৰ পাছত তুমি বস্তুখিনি বাই হাৰ্ট কৰিবলগীয়া হ'ব পাৰে বাকি থাকিলে চেপ্টাৰ 4 ৰ পৰা 1 অৰ্থাৎ কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুৱেশ্যন এসিড বেস মেটেল নন মেটেল আৰু কাৰ্বন এণ্ড ইটস কম্পাউণ্ড এই চাৰিটা চেপ্টাৰ কমপ্লিটলি কনসেপচুৱেল অৰ্থাৎ সম্পূৰ্ণৰূপে তাক যদি তুমি বুজি নুলুৱা তেতিয়া হলে তোমাৰ তাৰ পৰা কোৱেশ্যনছ কৰিবৰ কাৰণে সদায় তোমাৰ দিগদাৰ লাগিব গতিকে ফাৰ্ষ্টৰ পৰা তুমি এপ্ৰোচ কৰিবা অৰ্থাৎ চাবা যাতে যেতিয়া আমি চেপ্টাৰ পঢ়ি যাম চেপ্টাৰটোৰ প্ৰত্যেকটো টপিক যাতে তোমাৰ ক্লিয়াৰ হয় বুজি পোৱা আৰু কি ধৰণে আমি পঢ়িব লাগে তাৰ ষ্ট্ৰেটেজি অৰ্থাৎ কি ধৰণে পঢ়িব লাগিব সেই ধৰণটো তুমি যাতে অটুট ৰাখা অৰ্থাৎ মেইনটেইন কৰি চলা লাষ্টলৈকে কোৱেশ্যন চাব লাগিব চেপ্টাৰ আমি পঢ়িব লাগিব এনচিআৰটি আদায় কৰিব লাগিব লগতে আহি থকা কোৱেশ্যন এনসাৰছ আমি চাব লাগিব এমসিকিউ প্ৰেক্টিছ কৰিব লাগে উই হ্যাভ আমি আৰু কি আছে আমাৰ বহুতখিনি কাম কৰিবৰ কাৰণে বাকি আছে নহয়নে গতিকে যাও আমি ফাৰ্ষ্টৰ পৰা পঢ়ি এটা চেপ্টাৰ পঢ়ি গৈ থাকিম আহা 360 পাইথা 360 লগত তুমি আহা এনৰোল হোৱা মোৰ লগত আহা আমি পঢ়ো আমি একেলগতে ক্লাছ 10 ৰ সায়েন্সখন ইজি কৰো থ্যাংক ইউ